বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম সাঁতোৰটো হৈছে অলপমান সোমালে কেৰুমেৰু কৰে গোটেইডাল সোমালে খাবটি ধৰে। বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে খাৰু। বন্ধু বান্ধৱীসকল আজিৰ দ্বিতীয় সাঁতোৰটো হৈছে অ' ৰান্ধনী ভাই তয়ে কচোন কি শাকৰ গুটি নাই। আপোনালোকে ইয়াৰ সঠিক উত্তৰটো বিচাৰি পাইছেনে? যদি পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে ঢেকীয়া। বন্ধু বান্ধৱীসকল আজিৰ তৃতীয় সাঁতোৰটো হৈছে আন্ধাৰ ৰাতি পিছল বাট ৩২ডাল গছৰ মাত্ৰ এটা পাত। আপোনালোকে এই সাঁতোৰটোৰ উত্তৰ বিচাৰি পাইছেনে বন্ধু বান্ধৱীসকল? যদি পাইছে তেনেহ'লে পটককৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। হয়, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে জিভা। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ সাঁতোৰটো হৈছে একেটা গিলাচত ২ ৰঙৰ পানী যিয়ে ক'ব নোৱাৰে সি নহয় পৃথিৱীৰ প্ৰাণী। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াৰ সঠিক উত্তৰটো বিচাৰি পাইছেনে? যদি পাইছে তেনেহ'লে ফটককৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে কণী। বন্ধু বান্ধৱীসকল আজিৰ ৫ নম্বৰ ইণ্টাৰেষ্টিং সাঁতোৰটো হৈছে এনেকুৱা কি বস্তু আছে যিয়ে নিজে দেখা নাপায় কিন্তু আনক ৰাস্তা দেখাই দিয়ে। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে লাখুটি। বন্ধু বান্ধৱীসকল ৬ নম্বৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। বছৰত আহে মাহত যায় দিনত নাখায় ৰাতিহে খায়। ক'ব পাৰিবনে বন্ধু বান্ধৱীসকল এই সাঁতোৰটোৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? বন্ধু বান্ধৱীসকল এই সাঁতোৰটোৰ শুদ্ধ উত্তৰটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। কি তোলাৰ চাবি নাই? কওকচোন বন্ধু বান্ধৱীসকল এই সাঁতোৰটোৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে আমতলা বা বেলতলা। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। এনেকুৱা কোনখন বাৰী আছে য'ত জালুক নাথাকে? আপোনালোকে যদি এই সাঁতোৰটোৰ সঠিক উত্তৰ জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে জালুকবাৰী। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ মজাৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। সতী সতী মহাসতী এজনী বোৱাৰীৰ ৫জন পতি। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে দ্ৰুপদী। বন্ধু বান্ধৱীসকল শেষৰ সাঁতোৰটো হৈছে অলং দলং চা মাজৰটো নকওঁ যা শেষৰটো লি উত্তৰটো বাৰু কি? বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই সাঁতোৰটোৰ উত্তৰ জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভবাৰ দৰে এই সাঁতোৰটোৰ শুদ্ধ উত্তৰ হৈছে ছাগলী।